বন্ধুসকল মোৰ ইউটিউব চেনেললৈ আপোনালোক সবকে স্বাগতম জনাইছোঁ। আজি মই বৰ্তমান এতিয়া গৈ আছোঁ আমাৰ এখন ডিষ্ট্ৰিক্ট ডাঙৰ এখন ষ্টেডিয়ামলৈ। তাত ষ্টেডিয়ামখন দেখাবলৈ গৈছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক, একেলগে চাই ভাল পাব ভিডিঅ'টো। তিনিচুকীয়া কোনডোখৰত আছে আপোনালোকৰ ষ্টেডিয়ামখন, ডাঙৰ ষ্টেডিয়ামখন আমাৰ সেইখন আপোনালোকক দেখাম। আপোনালোকে বলক ভিডিঅ'টো আপোনালোকে আৰম্ভ কৰি আছোঁ। এয়া এতিয়া আমি গৈ আছোঁ বৰ্তমান দ্বিতীয় অফিচ। চাওক আপোনালোকে দ্বিতীয় অফিচ, তিনিচুকীয়া দ্বিতীয় অফিচ। দোকানবোৰ প্ৰায় এখন দোকান খোলা আছে, প্ৰায় আজি যিহেতু দেওবাৰ আৰু দোকানবোৰ বন্ধ। আৰু আমাৰ দোকানখন দেখাম বাৰু এইখন আমাৰ সোমাই যাব লাগিব বহুত এখন আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট। চাওক আজি অলপ দেওবাৰ সেইখন অলপ এনেই সকলো খোৱা নাই। এইফালে ঘৰতে এখন যিহেতু ষ্টেডিয়াম আছে আপোনালোকক দেখাম ষ্টেডিয়ামখন। মোৰতো বহুতে জানে বাৰু ষ্টেডিয়ামখন ক'ত আছে কি আছে, বহুতে কিছুমান নজনা মানুহ থাকিব পাৰে, সেইটো কাৰণে অলপ দেখাইছোঁ। যুৱ সংঘ চাওক পানী কেনেকুৱা ভৰ্তি হৈ গ'ল ইয়াত। অলপ আগত ৰাভা দিৱস পাতিছিলোঁ ইয়াত এতিয়া ডান্স শিকি আছে। ডান্স আপোনালোক ডান্স যদি কোনোবা সৰু ল'ৰা ছোৱালী আহিব ইয়াত শিকিব পাৰে, এতিয়া ডান্স শিকাইছে। আৰু এইখন আমাৰ ছোৱালী আইডিয়া দেই, এইখন ছোৱালী আইডিয়া, এইখন চাব পাৰে, এইখন ছোৱালী আইডিয়া। আৰু এয়া আমাৰ মানুহসকলৰ এইটো সদৌ মহদৌ মাত্ৰ অফিচ চাব পাৰে, লিখা আছে ৱালত। আৰু মটৰ কটো আমাৰ এইফালে আছে। আমি এতিয়া আমি গৈ আছোঁ পোৱাগৈ নাই। এয়া নামঘৰ, অনন্ত সিংহ নামঘৰ বগুৰি, তাত লিখা আছে। চিধা চিধা যাব লাগিব দেই। পাৰি নেকি? অঁ ব'লা। আৰু এইখন বৰ্তমান পালোঁ এতিয়া আমাৰ যোনখন মই প্ৰথম কলেজত ভৰি দিছিলোঁ, এইখন আমাৰ কলেজ জনতা মহাবিদ্যালয়। এইখন চাওক, এইখন কলেজত ভৰি দিছিলোঁ, পঢ়িছিলোঁ। কিমান যে স্মৃতি হৈছে, ছোৱালীৰ লগত কিমান যে কথা পাতিছিলোঁ। ৰাম ৰাম, এতিয়া সোমাই যাওঁ ন, ব'লা। এয়া আমি এতিয়া সোমাইছোঁ মেইন গেটৰ দিকে। অহা নাই বাৰু এতিয়া এতিয়া বোকা যাব পাৰিবা নাই নেকি? চাওক কেনেকুৱা ৰাস্তাটো বোকা। আৰু যিহেতু বাইকখন আনিলোঁ, এতিয়া আপোনালোকে গোটেই বোকা, সেইটো কাৰণে বাইকখন আনি তাত থৈ আহিলোঁ। এই লগৰজন তাত থৈ আহিছে বাইক। আৰু এতিয়া সেই দুবুল ভাইটিয়ে লৈ গ'ল বাইকখন, স্কুটিখন। এতিয়া পামগৈ এতিয়া লাহে লাহে। চাওক এখন, চাওক এখন ইনডোৰ ষ্টেডিয়াম এইখন। আৰু আমি মেইন গেটৰ দিকে সোমোৱা নাই, যিহেতু মেইন গেটৰ দিকে এতিয়া সোমাবলৈ অসুবিধা হৈছে, সেইটো কাৰণে আমি যোৱা নাই। পিছফালৰ গেটখনৰ ফালৰ পৰা আহিছোঁ। চাওক গোটেই বোকা এখন, পানী কেমটি হৈছিল নেকি? চাওক চাওক অৱস্থা কেনেকুৱা হৈ গ'ল, গোটেই বোকা। এতিয়া উঠি যাম এতিয়া ওপৰলৈ। বৰ্তমান পাই গ'লোঁ, এতিয়া উঠি যাওঁ চিৰিটিকি। এখন মেইন গেট নহয় কিন্তু দেই, মেইন গেট সিফালে আছে। আৰু যিহেতু এতিয়া এফালে সোমাই গৈছোঁ, উঠি গৈছোঁ। এইখন যিহেতু এতিয়া ষ্টেডিয়ামখন হেৰিছে নাই, এতিয়া ষ্টেডিয়ামখন চাওক সম্পূৰ্ণ চাওক ষ্টেডিয়ামখন। এইখন আমাৰ সৰ্বানন্দ ষ্টেডিয়াম, এখন আছে আমাৰ বৰগুৰিত। আৰু ইয়াত বৰ্তমান এতিয়া ইয়াত ষ্টেডিয়ামখন বনাই আছে, কমপ্লিট হোৱা নাই। চাওক আপোনালোকৰ পৰিৱেশটো চাওক কি ধুনীয়া, আৰু চাৰিওফালে পৰিৱেশ, সেউজীয়া পৰিৱেশ, বিশাল ষ্টেডিয়াম মানে। আৰু আমাৰ তিনিচুকীয়া মানে আটাইতকৈ ডাঙৰ বুলি ক'ব পাৰি এখন ষ্টেডিয়াম। এইখন ফিল্ডত খেলি মানে আমাৰ লগৰ এজনে মানে ইয়াত বহুতো মেডেল পাইছিলে। মানে এয়া আপোনালোকৰ এটা সুধিম আৰু এয়া আমাৰ বল, তুমি ইয়াত খেলি মেডেল পাইছিলা, কেনেকুৱা মানে অনুভৱটো তোমাৰ? এতিয়া মনত পৰে নাই তোমাৰ? পৰে ন? কেনেকুৱা লাগিছিলে মানে তেতিয়া যেতিয়া মেডেল পাইছিলা, তোমাৰ হেৰিটো কেনেকুৱা আছিল, মানে ফিলিংটো কেনেকুৱা আহিছিল তোমাৰ? ফিলিং মানে এটা ক'বই নোৱাৰো, মানে একদম নাৰ্ভাছ নিচিনা হৈ যাওঁ মানে। পোৱা নাছিলোঁ ন এইবিলাক, মানে যেতিয়া ল'লোঁ তেতিয়া মানে ক'ব নোৱাৰোঁ আৰু। দেখিছেনে এখন এখন আহিছে, বহুত ডাঙৰকৈ বনাই আছে এখন যিহেতু। আৰু তুমি যেতিয়া খেলিছিলা এনেকুৱাকৈ এখন বনাইছিলে নে এনেকুৱা ইয়াতকৈ অলপ হেৰি আছিল? এতিয়া বনোৱা নাছিলতো? এতিয়া বনোৱা নাছিল, খালি বন আছিলে। এতিয়াহে এইটো বনাইছে, এতিয়াতো বহুত দিনৰ মূৰত আহিছোঁ মই। ঠিক আছে বাৰু।
আৰু তুমি প্ৰথম আহিছা নেকি ইয়ালৈ মানে প্ৰথম নহয় আহি থাকো আছে যদি আহি থাকা ন আৰু মানে এতিয়া ইয়াত আহি পৰিৱেশ কেনেকুৱা লাগিছে তোমাৰ এনেই একদম নিতান কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে ধুনীয়াকৈ বনাইছে কিন্তু পাছলৈ ইয়াত সোমাব নাপাওঁ টিকেট দি সোমাব লাগিব কিয় টিকেট কিলে মানে টিকেট বনাই থৈছে নাই এনেই বনাই থৈছে এনেই ইমান কষ্ট হেৰি পইচা ঢালিছে নেকি মাল উলিয়াব ন 5 টকা টিকেট আচ্ছা হয় বাৰু সেইটো 5 টকা লওক কিন্তু সেই 5জন খেলুৱৈজনৰ পৰা নলয়তো কেতিয়াও সেইজন চাৰ্টিফিকেট আছে ন ইয়াত খেলা তোমাৰ থাকিব পাৰে তোমাৰতো এনেও সোমাব নিদিয়ে বাৰু তোমাক গম পাইছে ই চাৰ্টিফিকেট পাইছে কিহৰ মানে যেতিয়া মেডেল পাইছে হেৰি বোলে টিঙৰ কি বুলি ক'লে প্লাষ্টিকৰ মেডেল পোৱাটোৱে ইয়াত মানে সোমাবলৈ এণ্টি আচল কথা মানে প্লাষ্টিকৰ মেডেল পাইছিলে কৈ দিয়া অলপ বন্ধু কি প্লাষ্টিকৰ মেডেল পাইছিলে নেকি কি প্লাষ্টিকৰ মেডেল পাইছিলা তেতিয়াহ'লে তোমাক ইয়াত লাভ মাৰি পেলাই দিব তোমাৰ অলপ কথা পাতি লাভ নাই চাওক আপোনালোকে ৰঙা নীলা এইবোৰ চব চাওক আপোনালোকে সেইখন জুম চাওক সেইফালৰ পৰা মেইন গেটখন সোমাব লাগিব এইফালে আপোনালোকক জুম কৰি ৰখাইছোঁ অলপ ইয়াত JCB ৰখি আছে কাৰণ ষ্টেডিয়ামখন বনাই আছে ইয়াত নতুনকৈ আৰু নতুন ৰূপত আহিব মানে আপোনালোকে আহিব পাৰে চাবলৈ যেতিয়া এখন অপেনিং কৰিব খেল হ'ব তেতিয়া চাই ভাল লাগিব ইয়াৰ ওপৰৰ পৰা আৰু এইফালে সেইখন দেখালোৱে ক'লোৱে বাৰু ইনডোৰ ষ্টেডিয়াম এখন তাৰ ভিতৰত কিবা টেনিছ হ'ব পাৰে নাজানো আৰু এই পানী বহুত হৈ গৈছে এতিয়া পানী অলপ শুকাই গ'ল বাৰু চাওক আৰু বৰ্তমান এতিয়া এইটো প্ৰেক্টিছ কৰিব লাগিছে কিন্তু ল'ৰাবোৰ এতিয়া প্ৰেক্টিছটো কৰিব নোৱাৰে যিহেতু এতিয়া গোটেই শিলগুটি পেলাই আছে এতিয়া প্ৰেক্টিছ কৰিব নোৱাৰে যিহেতু এতিয়া ইয়াৰ ল'ৰা ছোৱালী যি 400 টকা প্ৰেক্টিছ কৰা ল'ৰাবোৰ যিহেতু এতিয়া ITI ফিল্ডত প্ৰেক্টিছ কৰি আছে আৰু আপোনালোক ৱালমুন চাব পাৰে ৱালমুন তেওঁ কি লিখি থৈছে এইবোৰ B+S PTS মানে এইবোৰ কি S+B আপোনালোকে ল'ৰাবোৰ আহে সৰু ল'ৰাবোৰ আহে এইবোৰ সৰু ল'ৰাবোৰৰ কাম আৰু এইবোৰ চাওক এনেকুৱা তুমি যাতে আপোনালোকে এই ষ্টেডিয়ামখন এনেকুৱাবোৰ নকৰে তাকে এইবোৰ আপোনালোকক দেখাইছোঁ চাওক কেনেকুৱা কোনোবাই কৈছে এইবোৰ যাতে আপোনালোকে নকৰে দেই এইবোৰ চাওক A+N কি এইবোৰ সৰু ল'ৰা কয় এইবোৰ যাতে এনেকুৱা ষ্টেডিয়ামখন এনেকুৱাবোৰ আঁকি আপোনালোকে একো নকৰে যাতে আৰু শিখৰ খাই কেপি খাই যাতে আপোনালোকে ইয়াত আহি পিট চিট নেপেলাই তাকে অনুৰোধ কৰিছোঁ আপোনালোকক ধুনীয়া পৰিৱেশৰ মাজত চাওক এজন লগৰজন ক'ত শুই আছে বৰ ভাল লাগিছে দেই শুই তোমাক মজা লাগিছে ঠাণ্ডা লাগিছে একদম এচি নিচিনা একদম পুৰা হাৱা মাৰি থাকে ন আচ্ছা ঘৰত যাবলৈ মন নাযায় বোলে ইয়াত যিটো হাৱাটো মাৰি থাকে একদম শ্বিলঙৰ টাইপৰ নেকি শ্বিলঙতকৈ নক'বা ইয়াত বিয়ে খাবলৈ ভাল লাগিব কি কয় বিয়ে খাব লাগিব নেকি আচ্ছা খাবলৈ ভাল লাগিব গাইছ এতিয়া ইয়াত বহুত দেৰি থাকিলোঁ অলপ ভাল লাগিলে ইয়াত থাকি অলপ পৰিৱেশটো ভাল আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ এতিয়া লাহে এই লগৰকেইটাৰ লগত আহিছিলোঁ লগৰকেইটা নহয় ভাইটি আৰু মোৰ লগৰ আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় প্লিজ এই চেনেলটো পূৰা আপোনালোকে ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চব কৰিব ফালৰ পৰা আৰু আপোনালোকক মানে বহুত মানে সহায়ৰ প্ৰয়োজন হৈছে মোক গতিকে আপোনালোকে সহায় কৰি দিব